তো যি কি নহওক এতিয়ালৈকে তেল শেষে হোৱা নাই, মই মাইলেজটো চেক কৰিব নোৱাৰিলোঁ। তো দেখা পাইছে এতিয়া মই ক'ত আছোঁ, ব্ৰহ্মপুত্ৰ ব্ৰিজৰ ওপৰত শৰাইঘাট দলঙৰ ওপৰত আছোঁ। তো জালুকবাৰী পালোঁৱে, মই ক'ত শেষ হ'ব বুলি ভাবিছিলোঁ, ক'ত আহি ক'ত পালোঁ এতিয়ালৈকে। এতিয়া মানে মই নিজকে ধৰিব পৰা নাই মোৰ কিমান টেংকিত তেল আছিল, কিমান মাইলেজ দি আছিল। এতিয়া একজেক্টটো ওলাব পাৰিলে এতিয়া মোৰ মনটো খুচ হ'ব, কাৰণ মই যিদিনাখন ঘৰত গৈছিলোঁ ন, সেইদিনাখনো বেছি টকাৰ তেল ভৰোৱা নাই, মই 550 টকা তেল ভৰাইছিলোঁ, এনেকৈ ঘৰত গৈছোঁ। ঘৰত যে ধুনীয়াকৈ পাইছোঁ মানে তেল আছিলে। তাৰপিছত মই ঘৰত অলপ ৰানিং কৰিছোঁ, কিবা কৰিছোঁ, কিন্তু দাদাও সেইফালে ৰানিং কৰিছে আৰু কোনোবা ৰানিং কৰিছে আৰু মানে কৰাৰ পিছতো মানে দাদাই বা যোৱাকালি কিমান বাৰ ভৰাইছে, মানে ৰিজাৰ্ভতে আছিল। মই ভাবিছিলোঁ যে আহি থাকোঁতে ক'ৰবাত ৰাস্তাতে ক'ব, সেইকাৰণে মই পেট্ৰল লৈ আহিছোঁ। লোৱাৰ পিছত এতিয়া মই মাইলেজ টেষ্টৰ কাৰণে ৰৈ আছোঁ যে শেষ হওক, মই মাইলেজ টেষ্টটো কৰোঁ। এতিয়া মই মাইলেজটো মই চেক কৰিবই নোৱাৰিম, কাৰণ এতিয়া চাব যদি যাওঁ, যদি এতিয়া চাওক মই গুৱাহাটীৰ মাজত সোমাই গ'লোঁ। এতিয়া ইয়াৰ পৰাতো মেইন হাইৱেদি যিমান হাইৱে হ'লেও মানে কথাটো হৈছে কি, যাত ইয়াৰ যিটো আছে ৰুটটো আছে, সেই ৰুটটো আপোনাৰ ব্ৰিজ বনাই আছে, জানে এইটো। গুৱাহাটীত বহুত ট্ৰাফিক জামৰ সেইখিনিতো জানে। আৰু মেইন হাইৱেত আপোনাৰ 5টা না কেইটা ব্ৰিজ হৈ আছে, ফ্লাইঅভাৰ হৈ আছে। তো সেই ফ্লাইঅভাৰ হোৱাৰ কাৰণে ৰাস্তাবিলাক ছুটি কৰি দিছে, মানে টেক কৰি দিছে, মানে যিটো ইয়াৰ যিটো লেন্থ আছে সেইটো কমাই দিছে। কমাই দিয়াৰ কাৰণে, সৰুকৈ বনাই দিয়াৰ কাৰণে কি হৈছে আপোনাৰ ৰাস্তাবিলাক, গাড়ীবিলাকৰ ট্ৰাফিকটো বহুত হৈ গৈছে। এতিয়া যদি মই তাতে মাইলেজটো চেক কৰোঁ, তাতে মোৰ শেষ নহ'ব, কাৰণ যিখিনি বৰ্তমান মই পাৰফৰ্মেঞ্চ পালোঁ, সেই পাৰফৰ্মেঞ্চৰ ওপৰত ভিত্তি কৰি কথাটো কৈছোঁ দিয়ক। কাৰণ এতিয়ালৈকে যিটো তেল শেষ হোৱা নাই, আৰু মই 1 লিটাৰ ভৰোঁ, 1 লিটাৰ ভৰোৱাৰ পিছত শেষ নহ'লে মই আকৌ ৰানিং বেলেগত যাব লাগিব। এতিয়া মানে কণ্টিনিউ ৰানিং কৰিয়ে থাকিব তেল শেষ নোহোৱালৈকে। তো এতিয়া মই ইমান দূৰৰ পৰা জাৰ্ণি কৰি আহিছোঁ যে মই সেইকাৰণে ক'তো ৰখাও নাই আজি। মেইন হাইৱেত যে উঠিছোঁ, তাৰপিছৰ পৰা যে আহি আছোঁ কণ্টিনিউ 2 ঘণ্টাৰ বেছি বাইক চলালোঁ। 200 কিলোমিটাৰ মানে তেতিয়া 184 আছিলে, এতিয়া 284 নে কিমান আছিলে, এতিয়া চাওক 225 কিলোমিটাৰ চলিলে। তো এতিয়া মই জালুকবাৰীত পালোঁ। তো ইয়াৰ পৰা মাইলেজ টেষ্ট কৰাটো তাৰমানে ইমান এটা ঠিক নহ'ব। তো যি কি নহওক ৰাণীয়ে পাৰফৰ্মেঞ্চ ভাল আছে, মই এইখিনিয়ে ক'লোঁ। আৰু হিমালয়ান বাইক লওক, পাৰফৰ্মেঞ্চ ভাল হ'ব। ইয়াৰ যিটো মাইলেজ আছে বা বেলেগ যিখিনি আছে, যিখিনি বস্তু আপোনাৰ ইয়াৰ পৰা মানে দিল খুচ হ'ব, মই যিখিনি গম পালোঁ। আৰু কাৰণ মই এতিয়াতো ৰিজাৰ্ভত লাগি আছে, তাৰপিছতো মই কি কৰিছোঁ, টেংকিটো জোকাৰি চাইছিলোঁ। আৰু তো মই আপোনালোকক বেছি আৰু লম্বা কৰি আৰু কথাবিলাক বঢ়াই নাথাকোঁ, আজিৰ ভিডিঅ'টো মই এনেকৈ বনালোঁ। আৰু ইয়াতে আপোনালোকৰ মাইলেজ টেষ্টটো মই কৰাব নোৱাৰিলোঁ, তাৰ কাৰণে আই এম চৰি ফৰ ডেট, কিউকি এতিয়া মই টেষ্ট কৰালে ভাল নহ'ব। আৰু সন্ধিয়াৰ সময়ত এতিয়া গধূলি হৈছে, ট্ৰাফিকটো লাগিবই। চ' ইয়াৰ কাৰণে আৰু বেলেগ একদিন ওলাই আহিব লাগিব। মই যোৱাৰ দিনাখন ঠিক তেনেকুৱা হৈ গ'ল, মানে গধূলি হৈ গ'ল। গধূলি হৈ যোৱাৰ কাৰণে মই ভাবিলোঁ যে নকৰোঁ, আজি বাদ দিয়া। আৰু আজি আহোঁতে দিনতে ওলাই আহিছোঁ, ভাবিছোঁ যে অলপ দূৰ যোৱাৰ পিছত শেষ হ'বই। তো যি কি নহওক ভাল পাৰফৰ্মেঞ্চ দিছা, তাৰ কাৰণে ধন্যবাদ। অলপ টানি লাগি আছে পইচাৰো, মানে তেল এতিয়ালৈকে ভৰোৱা নাই, বেগত ভৰোৱাই আছে। আৰু যদি বাই চান্স অলপ ভৰাব লাগে ভৰাই লৈ ল'ম, একো নাই। যিখিনি আছে সেইখিনি ৰাখি থৈ দিম। মানে 1 লিটাৰ মই এক্সট্ৰাকৈ বটল এটাত ভৰাই থৈ দিম। মই কোনোবা দিনা ইয়াৰ এতিয়া ৰিচেণ্টলি মই টেষ্ট কৰিম, কোনোবা দিনা মৰ্ণিং সময়ত কৰিম দিয়ক। মানে মৰ্ণিং সময়ত গুৱাহাটীত ট্ৰাফিকটো নাথাকে বেছি, হয়তো দীপৰ বিলৰ সেইটো ৰাস্তাৰে যাব পাৰোঁ, নাইবা ইফালেও আহিব পাৰোঁ, নাইবা হয়তো কিজানি চাগে মেঘালয় ৰুটত টেষ্ট কৰিব পাৰোঁ। কোনোবা এটাত কৰিম আৰু মাইলেজ আপোনালোকক জনাই দিম কিমানখিনি পাওঁ। তো বেছি আৰু ভিডিঅ'টো লম্বা নকৰোঁ, ভিডিঅ'টো এইখিনি আছিল। ভিডিঅ'টো যদি ভাল লাগি থাকে তেন্তে কি কৰিব লাগিব জানে। বাকী আৰু লগ পাম নেক্সট ভিডিঅ'ত। বাই বাই।